নমস্কাৰ আমাৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছো। হেয়া হৈছে চাহৰ লগত খাব পৰা ফুলা ফুলা মালপোৱাৰ ৰেচিপি। এই ৰেচিপিটো মই অকমান বেলেগ ধৰণে বনাইছো। আপোনালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাই থাকক মই কেনেকৈ বনাইছো। হেয়াৰ বাবে মই ডাঙৰ কাপেৰে 1 কাপ ময়দা লৈ লৈছো আৰু লাগিব পিঠাগুড়ি লৈছো মই ইয়াত 3 পৰা 4 চামুচ মান হ'ব। আপোনালোকে ইয়াৰ সলনি সুজিও ল'ব পাৰে। আৰু মই লৈছো শুকান নাৰিকলৰ গুড়ি 3 চামুচ মান। চেনি লৈছো 4 পৰা 5 চামুচ মান। আসলতে চেনিটো সোৱাদ অনুসৰি ল'ব। অকণমান নিমখ, আধা চামুচ মই বেকিং পাউডাৰ লৈছো আৰু লাগিব 1 কাপ গাখীৰ আৰু ভাজিবলৈ আমাক লাগিব তেল। প্ৰথমে ময়দাখিনিত মই নাৰিকলৰ গুড়িখিনি দি দিছো, তাৰ পিছত পিঠাগুড়িখিনি দি দিছো আৰু সোৱাদ অনুসৰি চেনি, নিমখখিনি দি দিছো আৰু এতিয়া গোটেইখিনি অকমান আমি মিক্স কৰি লম। এতিয়া গাখীৰখিনি দি দিছো আৰু এইখিনি ভালকৈ মিক্স কৰি লম। আপোনালোকে গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি একেবাৰে আমি ভালকৈ ফেটি ল'ব লাগিব। এইখিনি অকমান টাইম মই এইদৰে ভালকৈ ফেটি ললো, কিন্তু অকমান ডাঠ হৈছে, সেয়েহে মই ইয়াত অকমান পানী দি দিছো। এইখিনি আকৌ ভালকৈ মিক্স কৰি ল'ম। এনেকৈ 5 মিনিট মান ভালকৈ ফেটি থাকিব লাগিব, তেতিয়াহে মালপোৱাকেইটা ফুলা ফুলা হ'ব। এনেকুৱা হ'ব লাগিব কনসিষ্টেন্সিটো। এইখিনি ভালকৈ ফেটি ললো আৰু একেবাৰে শেষত বেকিং পাউডাৰখিনি দি দিছো। আপোনালোকে অকমান বেকিং সোডাও দিব পাৰে, মই দিয়া নাই। আৰু এটাখিনি লাহেকৈ অকমান আমি মিলাই দিব লাগিব। বেকিং পাউডাৰ দি বেছিকৈ ফেটিব নালাগে। এইখিনি ভালকৈ ফেটা হৈ গৈছে। এতিয়া অকল 5 মিনিটৰ কাৰণে মই এনেকৈ থৈ দিম। এতিয়া কেৰাহী এখনত তেল অকমান দিছো আৰু তেলখিনি একেবাৰে গৰম হ'ব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ দি দিছো। প্ৰথম অৱস্থাত তেলটো একেবাৰে হাই ফ্লেমতে থাকিব। এনেকৈ এটা সাইড হোৱাৰ পিছত আনটো সাইড সিজাই লৈছো আৰু এতিয়া গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছো। এনেকৈ প্ৰথম মালপোৱাটো হৈ গ'ল আৰু কাপৰ পৰা এনেকৈ অকমান তেল দি দিব, পিছত ফুলি উঠিব। এটা সাইড সিজাৰ পিছত এনেকৈ ইটো সাইডত উল্টাই দিব। দেখিছে নহয় কিমান ফুলিছে মালপোৱাটো। এনেকৈ এটা এটাকৈ মই বনাই আছো। এনেকৈ গোটেইখিনি মালপোৱা মই বনাই ললো। দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলিছে। আপোনালোকেও এইদৰে বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ লাগে। বিস্কুটৰ সলনি এনেকৈ মালপোৱা বনাই চাহৰ লগত খাবলৈ সঁচাকৈ বহুত ভাল লাগে। আৰু মই গৰম গৰম চাহৰ লগত এনেকৈ খাবলৈ লৈছো। আপোনালোকেও এইদৰে বনাই খাই চাবচোন। যদি আজি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক, কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। আকৌ নতুন এটা ৰেচিপি লৈ পুনৰ আহিম।